পিংকি জন্মদিন নহয়, এই ৰাতিপুৱাই গৈ চাকি গছ জ্বলাই দি থৈ আহিলোঁ মন্দিৰত। এতিয়া সেই পায়স অকণ বনাওঁ আৰু পুৰি চব্জি বনাওঁ। পিংকি বোলে লগৰকেইজনীমান আহিব, এই বাকী খুৱাই বুৱাই আৰু ঘৰৰ মানুহকেইটা আৰু তেনেকৈ কাকো মাতা নাই, সেই ঘৰৰ মানুহকেইটাই আৰু থুলমূলকৈ পাতি থৈছোঁ আৰু কেইকেইটা অৰ্ডাৰ দিছোঁ। পিছে আমাৰ সেইটো আনিব গৈছে, আহি পাবহি আৰু এতিয়া। এই যোৱা বছৰো বাৰ্থডে পাতিব নহ'ল নহয় ছোৱালীজনী, সেইকাৰণে এইবাৰ পাতি দিছোঁ আৰু। হেৰা, মই আহি পালোঁ দিয়া। এইটো লোৱা কেকটো ফ্ৰিজত সোমোৱাই থোৱা, এতিয়া সন্ধিয়ালৈ উলিয়াই দিবা আৰু। অঁ আহি পালে নি? দিয়ক দিয়ক, মই সোমাই থওঁ। অঁ লোৱা, আৰু মোক চাহ একাপ বনাই দিয়া আৰু। আজি মোৰ বাৰ্থডে নহয়, মায়ে মোক যোৱাকালি যে ফ্ৰক এটা আনি দিছে। মই সেই ফ্ৰকটোকে পিন্ধিম বাৰ্থডেত। কিমান যে ধুনীয়া লাগিব, আৰু কেকো কাটিম। মই পাপাক কৈছোঁ মোৰ কাৰণে ডৰেমনৰ কেক এটা আনিবলৈ, আনিলে চাগে পাপাই। আৰু মোৰ লগৰকেইজনীও আহিব, জুলি, টিনা, মিলি। আমি গোটেইখিনিয়ে মিলি কেক খাম আৰু ফূৰ্তি কৰিম বহুত। আজি যে বহুত ভাল লাগিব, আজি বহুত ফূৰ্তি কৰিম। অঁ বাবা, মই লগৰকেইটাকো মাতিছোঁ দেই তোৰ বাৰ্থডে। হ'ব দে, অকল উৎপাত নকৰিবি আৰু পাই। নকৰোঁ, কিনো উৎপাত কৰিম? তইচোন জানই মই কিমান ভাল ল'ৰা। জানো তোৰ কথা মই। এতিয়া ব'ল ড্ৰয়িংৰুমতে সজাওগৈ, বেলুন লগাওগৈ। পাপাই বেলুন আনি দিলে, কেকো আনিলে। পাপাই কেকটো আনিলে নেকি? মই গমেই নাপাওঁ, গৈ আছোঁ। পাপা তুমি কেকটো আনিলা? মোক কিয় কোৱা নাই? মই তেতিয়াৰ পৰা ৰখি আছোঁ, পাপা কেতিয়া আহিব কেকটো লৈ। অঁ আনিলোঁ, তই যিটো বিচাৰিছিলি সেইটোৱে আনিলোঁ, ডৰেমনৰ কেক। এইয়া পাকঘৰতে থৈ দিছোঁ। পাপা থেংক ইউ, মোৰ যে আজি খুব মনটো ভাল লাগি আছে। অঁ মাজনী, জন্মদিনৰ শুভেচ্ছা থাকিল দেই। অঁ ককা, তুমি আহিলা? ইমান দেৰি কৰিলা যে। আচ্ছা, মোৰ কাৰণে কি আনিছা? একো আনিবলৈ নহ'ল আৰু এই টকা 1000 টিকে ল, মাৰ লগত গৈ বজাৰৰ পৰা ফ্ৰক এটা কিনি ল'বি দেই মাজনী। হ'ব দিয়া ককা, থেংক ইউ। তুমি বহাচোন ককা, মোৰ লগৰকেইজনী আহিবলৈ আছে। তাহাঁতি আহিলে মই কেকটো কাটিম। অঁ হ'ব দে বাৰু। টিকুটোৰ লগৰকেইটা কেতিয়ালৈ আহিব? তাহাঁতি আহিয়ে আছে ৰ। হ'ব দে, আহিলে বহিব দিবি। মই মায়ে কি বনাইছে তাকে চাই আহোঁ। তহঁতি আহিলি, ইমান দেৰি কৰেনে? সোনকালে আহিব লাগে আকৌ, বাই ৰখি আছে কেক কাটিবলৈ। ব'ল আমি বাহিৰলৈকে যাওঁ। বাহিৰতহে চব ডেক'ৰেশ্যন কৰিছোঁ। বাহিৰতে মানে মানুহ হ'ব যে, ইয়াতে ঠাই নহ'ব, সেইকাৰণে বাহিৰতে কৰিছোঁ আৰু। ব'ল কেক খাব লাগে ব'ল। ডাঙৰ পিচটো কেক দিবলৈ দিবি হা, তোৰ বাইৰক। মই কেক খাই খুব ভাল পাওঁ, তই জানইচোন। হ'ব দে ব'ল আকৌ তেতিয়া। একদম ডিঙিলে খুৱাই পঠিয়াম দে তোক, টেনশ্যন নল'বি তই। ৰবা আহি আছে তাই মানে সেই নতুন ফ্ৰকটো মই আনি দিলোঁ যে যোৱাকালি, সেইটো মানে পিন্ধিছে। আহি আছে ৰবা অকণমান ৰবা। মই আহি গ'লোঁ, মোক কেনেকুৱা লাগিছে কোৱাচোন? ৱাহ পিংকি, তোক ইমান ধুনীয়া দেখিছে যে, এই ফ্ৰকটো যে তোক ইমান ধুনীয়া লাগিছে। এই ফ্ৰকটো মোক কালি মায়ে আনি দিছে, ধুনীয়া লাগিছে ন? মই একদম স্পেচিয়েলি বাৰ্থডে কাৰণে লৈছোঁ। অঁ ইমান মৰম লাগিছে মোৰ ছোৱালীজনী। বৰ ধুনীয়া লাগিছে তোক, একদম ধুনীয়া চাজিছে। গোটেইজনী পাৰ্পিডাল নিচিনাহে দেখিছে পাই, বৰ মৰম লাগিছে দেই। দিয়া এতিয়া কেক কাটা আৰু কেকটো কাটা। টিংকু ক'ত গ'ল? টিংকুক মাতা। আৰু টিকলু নাই দেখোন, ক'ত গ'ল এই দুটা? কি যে ল'ৰা জন্ম দিলোঁ নহয় এইটো, জোহনি যোৱাটো। কোনো দিনাখনে মানে শান্তি নাই ইয়াৰ লগত। বাকৰ আজি বাৰ্থডে, ওচৰত থাকিব লাগে নে সি ক'ৰবাত সোমাই ফুৰিব লাগে? সোনকালে আহিব লাগে, তাৰ মানে জ্ঞান নাই মৰটিটো। ৰ'বাচোন, তুমি খং নকৰিবা, আহিব ৰ'বা। গৈছে নহয় মাতিবলৈ, আহিব ৰ'বা। হেৰি যাওকচোন জল্দি যাওক, এই দুটা মৰিব নহ'লে এতিয়া কাজিয়া লাগি। জল্দি যাওক। ৰচোন মই চাই আহোঁ, সিহঁতে কি কাজিয়া লাগিছে। কাণত ধৰিছোঁ চৰাই দৰে সিহঁতক, ৰ। ঐ টিংকু, এৰিছনে তই এৰ তাক এৰ। কি হৈছে তহঁতৰ? নাই মই আজি ইয়াক নেৰোঁ। मेरे से पंगा लेता है, मेरे को झुकाता है। तेरे को तो मैं घूसा मार के ऐसा मारूंगा साला। ओ খালে এই ল'ৰাটো খালে। টিংকু এৰিছনে তই?
আমাৰ মা ই মোক জোকাই আছিলে সেইকাৰণে মই তাক মাৰিলোঁ মই বহুত দুখ পাইছোঁ আণ্টি ই মোক ইমান জোৰ জোৰকৈ মাৰিছে টিংকু তই মোক এনে কিয় মাৰিলি তই মিছা কথা নকবি দেই মোৰ মাৰ আগত তেৰেকতো তোৰ চালে কামিনে তই মোক জোকাই লোৱা নাছিলি নেকি সেইকাৰণে তোক মাৰিছোঁ নাই মা ই এনে কৈ আছে বুজিছা ই মোক জোকাই আছিলে বুজিছা বেয়াকৈ জোকাই আছিলে সেইকাৰণে মই মাৰি দিলোঁ আৰু তোক আজি মই ৰহটো তোৰ এই সদায় উৎপাতবোৰ দেখি মোৰ যে মূৰটো একে অলপত গুচি যামগৈ গুচি গ'লেহে গম পাবি তেতিয়া খাবি ভালকৈ এতিয়া কাৰ মোৰ চুবাও চুবাই থাকিবি বাপেৰৰ মোৰ চুবাও নে কাৰ মোৰ চুবাও চুবাবি ভালকৈ চুবাবি তোক যে কি যে ল'ৰা জন্ম দিলোঁ নহয় এইটো অধগতি গলি তই হ'ব দিয়া আৰু নামাৰিবা আৰু মই আৰু নকৰোঁ আৰু একো কাজিয়া নালাগো আৰু ব'ল এতিয়া বাৰ কেক কাটিবি চকু পানী মুচ বাৰে কেক কাটিব কেক খাবি আৰু উৎপাত কৰি থাকিলে তোক পেন খুলি টিকাত কোবাম অঁ ব'লা বাম আহি গ'লোঁ তই কেকটো কাট আকৌ তোক ইমান ধুনীয়া দেখিছে কেক কাট কেক খাব লাগে অঁ পিংকি কেকটো কাট ধুনীয়াকৈ কেক কাট এতিয়া অ'কে তোমালোকে চবে মোক হেপী বাৰ্থডে উইশ কৰা দেই হেপী বাৰ্থডে টু ইউ থেংক ইউ তেতিয়াহ'লে আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই ছাবস্ক্ৰাইব কৰি দিবা আকৌ দেই Happy birthday to you.